লৈ যাও তোমার দাইলো হয়ে দিকে চেপানা দি গলটো ধৰিলো এইটোৱে হাতটো আৰু কেতিয়াৰ পৰা ওলাইছিলে টোটাল সাত তিনডাল আছিলে না না বাহিৰ লৈ গৈছে আহা নাই বাকি যতে মাৰা মাছ এটা বস্তা দিব চলা কি হব ওলাবাৰে ফেটিটো আছে তাত পুৰাটো ভৰা বিৰাটে তাক মাৰবা দি বিৰাটে কালে মাৰবা দি কইলো ভিডিও ইয়া ডিজিটাল ন পুৰা ডিজিটাল ন অলৰাইট ইনো দাম না কৰে না মোবাইল লো এই ফেটি আছে ডাঙাৰে আছে মানে প্ৰথম কোনে দেখা পাইছিলে বাৰু মোলে ধুৰিয়া জন উঠিব না মোলে ধুৰিয়া জন দেখা পালো চাৰি কেজি বয়স হৈছে বাৰু মোটামুটি 5 বছৰৰ কম হোৱা নাই কথাটো হ'ল কথা শাকটো ওলাব বাৰু শাকটোৰ মানে আমাৰ দৰঙত বহুত শাক ওলাইছে তাৰমানে আজি ফোন আমাৰ তাত আহিয়ে থাকে দিনতে মানে যাবই লাগে যা যিমান পাৰে মানুহ সহায় কৰি আছে আৰু চাহ মানে যদি সেইডালৰ সাপ যদি আছে তেতিয়াহ'লে সেইডালো ধৰিয়ে লৈ যাম তাতে মানে এটা মিলন কৰি আছিল আৰু দেৱালী সময় আহেতো সময়ত মানে মিলন কৰি আছিল আৰু ঠিক আছে মাতাত ভালে হৈছে বাৰু আমি আহিলোঁ সাতডাল উদ্ধাৰ কৰিলোঁ ডেমনে বাঘুবাৰীত তাৰ পৰা আনি পেলাই এতিয়া আমি এখন জংঘলত এৰি দিব আহিছোঁ ইয়াতে এৰি দিম কি কয় হয় না আগে পিছত বহুত কেইডাল এৰি দিছোঁ আৰু জংঘলৰ বস্তু জংঘলতে যাওক আৰু মানুহে বহুত বেয়া কমেণ্ট কৰে কিছুমানে মানুহে বেয়া কমেণ্ট দিলে কি হ'ল তোমাৰ কাম তুমি কৰ মোৰ কাম মই কৰি দিওঁ মানুহে বেয়া কমেণ্ট দিয়াটো ইহঁতে ভাল এনাই দেখিবা নোৱাৰে কাৰণ আমি স্বাৰ্থৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰি আছোঁ এইটো আমাৰ কোনো স্বাৰ্থৰ কাৰণে কাম কৰা নাই ৰাইজে মাতে যাওঁ এটা মানে উদ্ধাৰ কৰি দিওঁ মানে কমেণ্টবিলাক তেনেকুৱাকৈ দিলে ভাল নালাগে তেওঁ সকলোৱে ভাল কমেণ্ট দিব আমাৰ চেনেলটো ফ'ল' কৰি দিবি লাইক কৰি দিবি শ্বেয়াৰ কৰি দিবি ভাল কমেণ্ট দিবি আমাৰ ভাল লাগিব এতিয়া আমি বাঘুৰভাৱে ধৰি অনা সাপটো এৰি দিওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকৈ এৰি দিওঁ এই সাপটো যাব চাওক যা